স্যার নমস্কার। নমস্কাৰ হয় আহক বহকচোন হয় আপুনি মিষ্টাৰ ডুডু নি বাৰু বলটোৰ দেউতা হয় স্যার মই মিস্টার ডুডু। হয় মই আপোনাক কিহৰ কাৰণে মাতি পঠাইছিলোঁ গম পায়নে আপোনাৰ ল'ৰা বলটো কোন স্কুলত পঢ়িছিলে আগতে হয় স্যার আমার বলতো মোর লড়াটো এই উচ্চতর মাধ্যমিক বুনিয়াদী ভজিয়া বিদ্যালয়ে পড়েছিলে। কি বুনিয়াদী ভুজিয়া বিদ্যালয় মিষ্টাৰ ডুডু মুঠতে ইয়াৰ এডমিশ্যন এইখন কলেজত নহ'ব কি স্যার এনেকুৱা কি কাম কৰিলে কলেজটো এতিয়া আৰম্ভ হোৱাই নাই বলটো কি কৰিলি নাই 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 মিষ্টাৰ ডুডু এহেঁতি একো বেয়া কাম কৰা নাই এহেঁতি কিছুমান মাত্ৰ অশ্লীল শব্দহে লিখিছে আমাৰ এডমিশ্যন ফৰ্মৰ এখন দিছিলোঁ যে সিহঁতক এডমিশ্যন হোৱাৰ আগে আগে হয় ৰ'ব আৰু মিষ্টাৰ ডুডু কি ক'ম আৰু ইয়াৰ লগৰ দুটা গ্ৰেনেড আৰু তুফান নে কি এহেঁতি দুটা একে ফৰ্ম ফিল আপ কৰিছে ফৰ্মকেইখন মই আপোনালোকক দেখাইছোঁ ৰ'ব দেই টোটেল এহেঁতি তিনিটাই কি লিখিছে চবেই ভালকৈ লিখিছে এহেঁতি তিনিটাহে খালি খেলি মেলি লিখিছে এখন এডমিশ্যন ফৰ্ম চাওক বয়সৰ জেগাত লিখিছে এহেঁতি আপোনাৰ এইটো বয়স বোলে কিতাপ পঢ়াৰ নহয় বাইকত ছোৱালী উঠাই ঘূৰি ফুৰা ছেক্স লিখিছে বহুত মেল ফিমেলৰ জেগাত ভিলেজ লিখিছে আঁঠু ভঙা চাৰিআলি ডিষ্ট্ৰিক্ট লিখিছে পেলাই মৰা গাঁও কি মিষ্টাৰ ডুডু মই কি ৰডিজৰ অডিশ্যনৰ ফৰ্ম দিছোঁ নি ইয়াত এডমিশ্যনৰ ফৰ্ম দিছোঁ নে ৰডিজ অডিশ্যনৰ ফৰ্ম দিছোঁ মই স্যার মই আপোনাক কথা দিছো বলটোক এবাৰ চান্স দিছ আপোনাৰ কলেজৰ নাম উজ্বলাই তুলিব। নাই 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 মিষ্টাৰ ডুডু মই সিহঁতক এডমিশ্যন দি ৰিস্ক ল'ব নোৱাৰোঁ মোৰ কলেজৰ নাম সিহঁতি উজ্বলাই তুলিব পাৰে নোৱাৰে সেইটো মই ক'ব নোৱাৰোঁ কিন্তু ডুবুৱাব যে সেইটো খাটাং স্যার মোৰ মুখলৈ চাই ইয়াক এডমিশ্যনটো দি দিয়ক ঐ গৰু তইও স্যাৰক অনুৰোধ কৰ একবাৰ নাই বাবা বাঘে 7 দিন ভোকত থাকিলেও ঘাঁহ নাখায় ছাৰে আচলতে মোৰ আৰু লগৰকেইটাৰ টেলেণ্টটো ধৰিবই পৰা নাই মই অলৰেডি গম পাইছোঁৱেই তহঁতকেইটাৰ টেলেণ্ট কিহত আছে বলতো স্যারক ক্ষমা খোঁজ मुझे आज भी झुक के माफी मांगने की आदत नहीं है हाय বলতো তই সিনেমার ভূত অতরা স্যারক ক্ষমা খোঁজ ঠিক আছে বাবা কিন্তু চাব ছাৰ এই বলটো আৰু বলটোৰ লগৰকেইটাই আপোনাৰ কলেজৰ নাম ৰোশন কৰি দিব